য'ত ত'ত অকণমান ঘৰটো মাৰি ল'বা। ঘটনাটো তাই ওলাই গৈছিলে ঘৰৰ পৰা ওলাই গৈ পিনে কেঁচিঘাট দিবলৈ যাওঁতে তাই ওলাই আহোঁতে ঘৰৰ পৰা মানে তাত নাই বুলি কৈছিলে আৰু আমি বিচাৰি যাওঁতে আমি চবেই বিচাৰিছোঁ আমি ভাবিছিলোঁ পলালে বুলি। তাৰপিছতে তাই মেছেজ কৰিলে হেৰি বুলি। কি হৈছিলে নামটো? প্ৰাংগনা বৰা। কোন ক্লাছত পঢ়ি আছে? এবাৰ ফাৰ্ষ্ট ইয়েৰ। কোন কলেজত? মাহমৰা। কিমান সময়ত ওলাই গৈছিলে? তাই 5টামান বজাত হ'ব নেকি, 6টামান বজাত মেছেজ কৰিছিলে তাই মোক ইয়াত মাৰিলে বুলি। নিজে মেছেজ কৰিছিলে? তাৰপিছত তাইক ক'ত বিচাৰি পালা তোমাক? সেইফালে পথাৰ ঘৰৰ পাছফালে? কিমান দুখ পাইছে? দুখ মানে পাইছে যথেষ্টখিনি। এইফালে গোটেই মাত কথা নাই, অকল উশাহে লৈছে। গোটেই হাতে চাতে দুখ পালে। এতিয়া মেডিকেল নিছে?